খুবেই গুৰুত্বপূৰ্ণ বিষয়। ফাৰ্ষ্ট অফ অল আপোনালোকে ভিডিঅ' চাই লওক, তাৰপিছত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলো ভাই ভনীলৈ। নিয়ত আপোনালোকে কেনেকৈ কৰে, যেতিয়া আপোনালোকে নামাজ পঢ়ে সেই নামাজৰ নিয়ত আপোনালোকে কেনেকৈ কৰে। আমাৰ সমাজত অধিকাংশ লোকক দেখা পোৱা যায় যেতিয়া নামাজৰ নিয়ত কৰে মুখেৰে উচ্চাৰণ কৰি নামাজৰ নিয়ত কৰে। এইটো কোনো হাদিছত নাই। আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনেকুৱা কোনো তালিম দিয়া নাই যে আপুনি মুখেৰে উচ্চাৰণ কৰি নিয়ত কৰিব। আপুনি হয়তো এনেকুৱাকৈ নিয়ত কৰি আছে, অধিকাংশ লোকক দেখা পোৱা যায় এনেকুৱাকৈ নিয়ত কৰে। আপুনি যদি ফজৰৰ সুন্নত বা ফৰজ নামাজ 2 ৰাকাত পঢ়িছে, নিয়তটো কেনেকৈ কৰিছে যে মই কিবলামুখী হৈ জানামাজৰ ওপৰত 2 ৰাকাত ফৰজ বা 2 ৰাকাত সুন্নত নামাজ পঢ়িবলৈ ল'লোঁ, এনেকুৱাকৈ কৰিছে। তো এনেকুৱাকৈ যদি কৰিছে ভুল কৰিছে। হাদিছত কি আছে, আমুল নিয়তৰ ওপৰতেই হয়। তো নিয়ত এনেকুৱা এটা কনচেপ্টটো ফাৰ্ষ্ট অফ অল ক্লিয়াৰ কৰিব লাগিব। মই একেবাৰে সহজ ভাষাত উদাহৰণসহ মই বুজাবলৈ চেষ্টা কৰিছোঁ। ধৰি লৈছোঁ আপুনি মাগৰিব নামাজ পঢ়িব, তো অজু কৰিবলৈ গৈছে, অজু কৰি আহি যায় নামাজত থিয় হৈ আপুনি ইশাৰ নামাজ নপঢ়ে, ফজৰৰ নামাজ নপঢ়ে, মাগৰিবেই পঢ়িব। অলৰেডি যেতিয়া আপুনি মাগৰিব নামাজ পঢ়িম বুলি ভাবিছিলে তেতিয়াই আপোনাৰ নিয়ত